তোহাই বিয়ে চিয়ে পাতি এইবিলাক তোৰেই সম্পত্তি না নহয় কি কবা হে গ্ৰীষ্ম বৰ্ষা শৰৎ শেৱালি এই হেমন্তটো হোৱা নাই তোৰে ভাল দে ভাই আৰু বিয়া চিয়া পাতি একদম চলি তলি জন্ম দিলি মই এতিয়ালৈকে বিয়াই পাতিব পৰা নাই জানা না কি কবা হে ভগৱানে দিয়া উপহাৰ ফলত নাই কোনো অহংকাৰ কি আমি তোমার হাই আছা কেনে কৰে এন্দালে এই কি হল কি হলে নক কেনে কৰে মানে বিয়াখন পাতবা লাগছে মোৰ বিয়া পাতি তই দেখ বিয়া পাতে চাল চালা চেহারা 10টা ভাস তো কোনে আপি দিব কি মন যায় আমাৰ কি মন নাযায় নেকি বিয়াত পাই ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে ও পাতি লোৱা ভন্তিবোৰে নব বিচাৰে ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে পাতি লোৱা ভন্তিবোৰে নব বিচাৰে ঐ নতুন বছৰৰ প্ৰথম মাহতে ৰাহি জোৰা চাবলে দেউতা বল মোৰ লগতে পদুমণি গাঁৱলে দেউতা বল মোৰ লগতে পদুমণি গাঁৱলে কিবাকে আপিটোক বিয়া দিবা পাৰিলে মই ভৰ্তিলো হে আৰু আপা অসমীয়াত কৈ কুৰিতে ঘূৰি এই 2 কুৰি মান পাৰে হয় কি যি কৰো হে ভগৱান এই আপি আন চাহ কাপ লৈ আহ মাথা গৰম কৰি দিছা তই মোৰ জীৱনটো কুখৰ অন্ত আগত তোৰ কথা চিন্তা হে কেনেকে বিয়া যা কথা পাতিব পাৰিম নেকি মানে কি জানা তোমাক মই লক্ষ্য কৰি থাকো বহুত দূৰৰ পৰা তোমাক দেখিলে মানে মোৰ হিয়াত পদুম ফুল ফুলিছে মানে কি জানা কথা এটা কওঁ বেয়া নাপাবা নাই নাপাবা বেয়া নাপাবা নাই 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 তোমাৰ হাঁহিত মুকুতামণি সৰে যিটো অকল মোৰ চকুতহে পৰে গতিকে মানে কথাটো কি মানে এতিয়া তুমিও ভাল ময়ো ভাল আৰু মানে কি আৰু মানে মিলিলে ভাল হয় মানে আই লাভ ইউ অ ভণ্টি নামাৰিবা চৰ উঠে মোৰ জ্বৰ একো নাই 49টা হ'ল আৰু এটা পালে 50টা হৈছে না এটা অঙ্ক মিলে নাই একজোড়া রাইজোড়াও বেশি বনায় এই ধনেশ্বৰ ঘৰতে শুনি যাও রে ঐ ধনেশ্বৰ ও ধনেশ্বৰ আইছা আইছো দে অ খবৰ ভাল একদম অ মাইনা ও এইটোই নেকি মাইনিয়া এইটো যে মোৰ এটা আপি আধা ঘৰত গেলে ধনেশ্বৰ তাকেতো এই বিয়াৰ বৰ চিন্তা হৈছে বিয়াখন দিব পৰা নাই অ কিবা এটা তই নকৰাকে ও আজি অংকটো মিলিল ৰ অংকটো মিলি দি আছো বহিটো চাই ৰ বাপা অ তই কিহৰ বহি আনা এইটো বেলেগ বহি
এটি কি কইনা কইনী দৰা কইনাৰ নাম থাকে অ'। বাপা ঐ, বৰ বেলেগ বস্তু আই অ' আপিটো ৰাখি কি? কইনা ৰাখি কইনা কইনে ৰাখি কইনে পোৱা নাই দেই। মিলাই দি আছো টেনচন হাবু হাবু দিয়া পাণ দৰা একদম। ঠিকে আছে ধন্যবাদ আপোনাক বহুত বহুত ধন্যবাদ কি অ' বোলো এডভান্সটো দিয়া। বাপ্পা ঐ এক এডভান্স লাগে মাথা নষ্ট কৰিব আনি আছো কৃষ্ণ লওক এইটো এডভান্স এইটো দিলো আপুনি কিবাকে মোক অফিচক লৈ যাব বাকীখিনি কইনাটো ঠিক হতিনে দিব? হ'ব দে মইতো সেনেকাই চলি আছো। বুজি পাইছো হ'ব আপুনি একদম চিন্তা কৰিব নালাগে কটাব পালি হ'ল কৃষ্ণ যাব আৰু যাওক এইটো কলা গৈছে গৰম দিছে দেখা নাই অকমান বাদ বুজিছে না অকমান বাদ বলাচোন মাৰা গৰম দিছে তই বিয়া চিয়া পাতি এইবিলাক তোৰেই সম্পত্তি না হয় কি কবা হে গ্ৰীষ্ম বৰ্ষা শৰৎ শেৱালি হেমন্তটো হোৱা নাই তোৰে ভাল দে ভাই আৰু বিয়া চিয়া পাতি একদম চলি তলি জন্ম দিলি মই এতিয়ালৈকে বিয়াই পাতিব পৰা নাই জানা না কি কবা হে ভগৱানে দিয়া উপহাৰ বোলো নাই কোনো অহংকাৰ হেৰি হৰি যাই থাকো দে যাই থাকো বেয়া চাই নাপালো পিছত কথা পাতিম হা আমাৰ গৰম লাগিছে মানে এখেতৰ অলপ বেমাৰী মানে কি কবা বুজিছানে একে চিন্তা দিনে ৰাতিয়ে বোলো বেমাৰী যা ভাই যা লগৰ ছোৱালী বিয়া পাতি 4টা বলিৰ বাপা হ'ল মই ইয়াতে ফচি আছো কি কৰা যায় কি ছোৱালী পাওঁ হে এটাই উপায় এই অৰেন্দা পুৰুষটোত যাওঁ কি কিবা এটা যাওঁ আজি মই নাজানো আজি আপোনাক মই 5 দিন কলো মোক কিবা এটা অংকটো মিল যাক এটা আপি দিয়ক মই বিয়াত থলে মই নদো আৰু মানে আপি লাগে মানুহ সময় নাই বিয়া পাতিব লাগে বাপ নমস্কাৰ বলো কি দিলে মাইন্ডটো ঠিক কৰো দিয়া বলো আৰু কথা আছিল নাহেই নহয় ময়ো সাজি কাচি ওলালো আছি এই তাতে বহক পিটি আহাৰ দিনাই পিটি বুলি মাতিলে আজি এইবাৰ আপিটো গটাব পাৰিম মইনা পানী 2 গিলাচ লৈ আছো লগে খাব গৰম লাগছে যা
এইটো নেকি অ এইটোই দিয়া মোৰ অ ছোৱালী ভাই মই বিয়াৰ পৰা মই নৰো বুলি কৈছো মই নৰো অ বাপা ৰবাচোন ৰবা ভালকে ভাবি চিন্তি লোৱা অ, মোৰ ভাঙা চাইকেল এখন আছে তাকে দিম দিয়া বাপা অলপ ভাবি চিন্তি লোৱাচোন এই যে যৌতুক হিচাপে দিম মই এ আৰু কিমান আপি চাম কিমান চৰ খাম হ'ব হ'ব তাক বিয়াখন পাতিম বাৰু চিন্তা কৰিব নালাগে ঠিক আছে মানে পাৰিলে আজিতে দিব পাৰো আজিতে লৈ যাব কথা নাই কথা নাই অ অ তোমালোকে একেলগে কথা পাতা অলপ অলপ কথা পাতিব পাৰি অলপ যোৱা অলপ অ মাই নামটো অ নামটো মনুমতি আইও মনোমতি যোৱা তুমি অলপ কাষত কথা পাতা যোৱা অ মাইনা যোৱা জোৱাইৰ লগত কথা পাতাগে অ ধনেশ্বৰ কি থাকে কব পৰা নাই মাৰুতো দি বিয়াখন ঠিকেই হৈ গল বাপা লগে লগে লাগব অ বেলেগ Wait till you see the. ধুনীয়াকে বিয়াখন ঠিক হয় একদম নকৰি এইটো কি এইটো মোৰ ফুটা মই ইমান ধুনীয়া যে নজৰ লাগিব সেইটো কাৰণে লৈছো মজল ভগৱান ওলামতে যাবলে পাই খালক ভালে পাই ভালক কৰ পৰা দিলা এইটো মালক তুমি মোৰ জোন দিবা দেখিন এটা চুম আৰু এইটো মৰম লগাইছো ভালে লাগিব